আপোনালোকৰ হয়তো বহুতে এটা জানিবলৈ ইচ্ছা আছে যে হেকিং কি হয়, হেকাৰসকল ভালনে বেয়া, আপোনাৰ মোবাইলটো হেক কৰিব পাৰিব নে নোৱাৰে। এনেকুৱা বহুতো ধৰণৰ কথা হয়তো আপোনাৰ মনত আহে। গতিকে বন্ধুসকল, আজি আমি এইটোৰ ওপৰতে আলোচনা কৰিম যে হেকিং কি হয় আৰু কিদৰে এজন হেকাৰে আপোনাৰ মোবাইলটো হেক কৰে, বা মোবাইলে হওক বা আপোনাৰ ATM কাৰ্ড হওক, যিয়ে নহওক আপোনাক কিদৰে হেক কৰিব পাৰে। গতিকে বন্ধুসকল চাওক এই ভিডিঅ'টো। মই হলো প্ৰিয়ম আৰু আপোনালোকে চাইছে দ্য আছামিজ ছাপোৰ্ট। গতিকে বন্ধুসকল আপোনাৰ যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল বলক চাওক এই ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰক মোৰ চেনেল দ্য আছামিজ ছাপোৰ্ট, তাৰপিছত বেল আইকনটো ক্লিক কৰক যাতে ৰিচেণ্ট ভিডিঅ' পোনপ্ৰথমে চাব পাৰে। গতিকে বন্ধুসকল, হেকিং বুলি শুনাৰ লগতে আপোনালোকে নিশ্চয় এটা আপোনালোকৰ মনলৈ আহে যে কিবা এটা বেয়া সংঘটিত হৈছে, হেক হৈছে মানে কিবা এটা বেয়া হৈছে। গতিকে বন্ধুসকল, সেই হেকটো কি? হেকিং মানে এনেকুৱা এটা প্ৰচেছ যিৰ দ্বাৰা আপোনাৰ পৰা ডাটাখিনি লৈ পেলাই ইউজ কৰিব পাৰি। গতিকে আপুনি তেতিয়াহ'লে নিশ্চয় ভাবিছে যে হেকিং এটা বেয়া হয়, কিন্তু হেকিং হ'ল এটা টেকন'লজি। গতিকে টেকন'লজি যিদৰে ভাল আৰু বেয়া দিশ দুয়োটাই আছে, হেকিঙৰ ঠিক সেইদৰে ভাল আৰু বেয়া দিশ দুয়োটাই আছে। হেকিং কৰিবলৈ আপোনাৰ তিনিটা পাৰ্ট আছে, তিনিটা আপোনাৰ হেকাৰ্ছ আছে বুলি ক'ব পাৰি। হেকাৰ্ছ বুলি কয় যিসকলে হেক কৰে তেওঁলোক হেকাৰ্ছ হয়, আৰু সেই হেকাৰ্ছৰ তিনিটা ভাগ আছে। সেই তিনিটা ভাগৰ এটা হ'ল হোৱাইট হেট, অৰ্থাৎ তেওঁলোকে বগা টুপি পিন্ধে। এটা হ'ল ব্লেক হেট, যিয়ে তেওঁলোকে সেইসকল হেকাৰ্ছে ব্লেক হেট পিন্ধে বুলি কয়। আৰু এটা হ'ল গ্ৰে হেট, যিসকলে গ্ৰে কালাৰৰ হেট পিন্ধে। অৰ্থাৎ হোৱাইট হেট বুলি কোৱাৰ লগে লগে আমাৰ এটাই মনলৈ আহিছে যে হোৱাইট মানে ভাল, কিবা এটা ভাল হয়। অৰ্থাৎ ঠিক সেইদৰে হেকাৰ্ছ হোৱাইট হেকাৰ্ছ মানে হ'ল তেওঁলোক ইথিকেল হেকাৰ্ছ, মানে তেওঁলোক ভাল হেকাৰ্ছ। আৰু ব্লেক হেকাৰ্ছ মানে হ'ল তাৰ উল্টাটো, অৰ্থাৎ তেওঁলোক বেয়া হেকাৰ্ছ। তেওঁলোকে সেই হেকটো বেয়া কামৰ কাৰণে ইউজ কৰে। আৰু গ্ৰে হেকাৰ্ছ মানে হ'ল তেওঁলোক ভাল আৰু বেয়া দুয়োটাৰ মাজতে আছে। গতিকে হোৱাইট হেকাৰ্ছ কাক কয়? হোৱাইট হেকাৰ্ছ সেইসকল যিসকলে আপোনাৰ পৰা পাৰ্মিশ্যন লৈ পেলাই কোনোবা এটা বস্তু হেক কৰে। আপোনাৰ পৰা পাৰ্মিশ্যন ল'ব আৰু হেক কৰিব। সেই হেকটো আপোনাৰ তেওঁলোকৰ নিজৰ প্ৰফিটৰ কাৰণে নহয়, আপোনালোকৰ প্ৰফিট বা কোনোবা এটা কমিউনিটিৰ কাৰণে প্ৰফিটৰ কাৰণে তেওঁলোকে হেক কৰে, আৰু সেই হেকটো কেতিয়াও মিছ ইউজ নকৰে। তেওঁলোক তেনেকুৱা হেকাৰ্ছে মেইনলি চিকিউৰিটিৰ কাৰণে হেক কৰে। আপোনাৰ কিবা এটা এপ্লিকেশ্যন আছে যেনে ফেচবুক, ধৰি লওক ফেচবুক, হোৱাটছএপ, জিমেইল, সেইবোৰে টুইটাৰ, ইনষ্টাগ্ৰাম, সেইবোৰে কি কৰে, বহুত হেকাৰ্ছক, ভাল হেকাৰ্ছক, হোৱাইট হেকাৰ্ছক বহুত ডলাৰ খৰচ কৰি পেলাই তেওঁলোকক বহাই ৰাখিছে জাষ্ট ফৰ চিকিউৰিটি। তেওঁলোকে চিকিউৰিটিৰ কাৰণে বহুত হেকাৰ্ছক বহাই ৰাখিছে, যাতে তেওঁলোকে গম পায় যে চিকিউৰিটিটো তেওঁলোকৰ ভাল নে বেয়া। তেওঁলোকে সেই ফেচবুকটো হেক কৰিব আৰু হেক কৰি পেলাই চাব যে সেই চিকিউৰিটিটো কিমান ষ্ট্ৰং হয়, আৰু তাত যদি কিবা দুৰ্বল বা ক্ৰুটি সোমাই আছে, সেই ক্ৰুটিটো তেওঁলোকে উলিয়াব। কোনডোখৰত ক্ৰুটি আছে, কোনটো কোড মিছ হৈ আছে, ক'ৰবাত লুপটো আছে নেকি, লুপটো অপেন হৈ আছে নেকি, য'ৰ মাজেদি হেকাৰ্ছ সোমাই যাব পাৰে আৰু হেক কৰিব পাৰে। তেওঁলোকে সেইটো চায়। হেকিং অল এবাউট কোডিং, চব কোডিঙৰ ওপৰতে লাগিব। সেইটো কাৰণে মেইনলি ইনষ্ট্ৰুমেণ্ট, IT আৰু আপোনাৰ কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক্স, সেইসকল ইঞ্জিনিয়াৰিঙৰ বিভাগৰ মানুহে হেকিঙত সোমাবলৈ যায়, হেকিঙত নিজৰ প্ৰফেশ্যন হিচাপে লৈ আহিছে। গতিকে সেইটো হ'ল ভাল হেকাৰ্ছ। হোৱাইট হেকাৰ্ছ মানে হ'ল আপোনাৰ পাৰ্মিশ্যন লৈ পেলাই কোনোবা এটা কাম কৰে, আৰু সেইটো আপোনাৰ ভালৰ কাৰণে হয়, কোনোবা এটা ছ'চিয়েল বা কোনোবা এটা কমিউনিটি বা দেশখনৰ ভালৰ কাৰণে হয়। আৰু ছেকেণ্ডতে আহিলে ব্লেক হেকাৰ্ছ। ব্লেক হেকাৰ্ছ মানে হ'ল তাৰ অপজিট, যিসকলে পাৰ্মিশ্যন নলয় ডাইৰেক্ট আপোনাৰ বস্তুটো হেক কৰে আৰু নিজৰ ইনকাম কৰে বা নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে। হয়তো আপোনাৰ পৰা কিবা এটা বস্তু হেক কৰিলে, ফেচবুকত হেক কৰিলে আপোনাৰ একাউণ্ট, আৰু আপোনাৰ ব্লেকমেইল কৰিব ল'লে যে মোক ইমান টকা দে, তেতিয়া মই এই বস্তুটো মই লিক কৰি নিদিওঁ। আপোনাৰ কিবা ইম্পৰ্টেণ্ট ডাটা আছে, আপোনাৰ সেই ডাটাটো হেক কৰাৰ পিছত আপোনাক ব্লেকমেইল কৰিব পাৰে। সেইসকল হেকাৰ্ছ হ'ল ব্লেক হেকাৰ্ছ। তেওঁলোকে কাৰো ভালৰ কাৰণে নকৰে, নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে ইউজ কৰে সেই হেকিংটো। আৰু গ্ৰে হেকাৰ্ছ হ'ল এনেকুৱা যে আমি গম পালোঁ হোৱাইট হেকাৰ্ছে পাৰ্মিশ্যন লৈ কৰে, আৰু ব্লেক হেকাৰ্ছে পাৰ্মিশ্যন লৈ বেয়া কাম কৰে, পাৰ্মিশ্যন নলৈ পেলাই বেয়া কাম কৰে। আৰু গ্ৰে হেকাৰ্ছ হ'ল এনেকুৱা যিসকলে পাৰ্মিশ্যন নলয় কিন্তু নিজৰ বেনিফিটো নকৰে, নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে হেক নকৰে। অৰ্থাৎ কিছুমান ধেমালিতে হেক কৰি দিয়ে, ক'ব যে কৰে এনেকৈ কিবা এটা কৰিব, ফেচবুকটো হেক হ'ল, তেওঁলোকে সেইটো হেক কৰি পেলাই ফূৰ্তি পায় বা আনন্দ পায়। তেওঁলোকে পাৰ্মিশ্যন নলয় যিহেতু, আৰু পাৰ্চনেল বেনিফিটো নহয় যিহেতু, সেইকাৰণে তেওঁলোক মাজত সোমাই গ'ল আৰু তেওঁলোক গ্ৰে হেকাৰ্ছ হৈ গ'ল। আৰু সেই গ্ৰে হেকাৰ্ছকো ইলিগেল বুলি লোৱা হয়। গ্ৰে আৰু ব্লেক হেকাৰ্ছসকলক ইলিগেল বুলি লোৱা হয়, আৰু হোৱাইট হেকাৰ্ছক ভাল মানে
লিগেল হেকাৰ্ছ বুলি কোৱা হয়। গতিকে বন্ধুসকল আমি হোৱাইট হেকাৰ্ছক বহুতে হায়াৰ কৰে, বহুত কোম্পানীয়ে হায়াৰ কৰে তেওঁলোকৰ ছিকিউৰিটি ছিষ্টেমৰ কাৰণে হায়াৰ কৰিলে আৰু বহুত টকা কোটি মিলিয়ন ডলাৰ তেওঁলোকৰ ওপৰত খৰচ কৰি পেলাই সেই ছিকিউৰিটিটো ষ্ট্ৰং কৰি ৰাখে। কিন্তু বন্ধুসকল ব্লেক হেকাৰ্ছো আছে আমাৰ মাজত। যদি আপোনাৰ কিবা এটা একাউণ্ট হেক কৰিবলৈ হয় কিদৰে তেওঁলোকে হেক কৰিব? হয় বন্ধুসকল, হেক কৰিবলৈ হ'লে তেওঁলোকে হেকাৰ্ছসকলে সদায় ডাটাখিনি ল'ব লাগিব, ডাটাখিনি পাব লাগিব আপোনাৰ পৰা। সেই ফেচবুকৰ যেনিবা ফেচবুকেই হওক বা ATM কাৰ্ডখনেই হওক, বা মই ছাপ'জ ধৰিছোঁ ATM কাৰ্ডখন হেক কৰিবলৈ হৈছে। আপোনাৰ ATM কাৰ্ডখন হেক কৰিবলৈ হ'লে যিকোনো মানুহে নোৱাৰে, কাৰণ ATM কাৰ্ডখন আপুনি জানে আপোনাৰ ক'ড কি, আপোনাৰ এক্সপায়াৰী ডেট কি হয়, CVV কি হয়, CCV কি হয়, এইবোৰ আপুনিহে জানে আৰু বাকী কোনো নাজানে। গতিকে সেই ডাটাখিনি ক'ৰ পৰা ল'ব? নিশ্চয় আপোনাৰ পৰাই ল'ব লাগিব। গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ পদ্ধতি আগবঢ়ায়। তেওঁলোকে বিভিন্ন ধৰণৰ পদ্ধতি লৈ পেলাই আপোনাৰ ATM কাৰ্ডখন হেক কৰিব লয়। সেই হেক কৰা পদ্ধতি বিভিন্ন ধৰণৰ আছে। কিছুমানে আপোনাৰ ATM মেচিনত হেক কৰিব পাৰে, স্কেনিং কৰি থাকোঁতে হেক কৰে। কিছুমানে আপোনাৰ ATMৰ পৰা এখন ৰিচিপ্ট ওলাই, সেই ৰিচিপ্টখনত ইমান কোডিং ইউজ কৰি পেলাই, তাত থকা কোডিং নাম্বাৰখিনি ইউজ কৰি তাত ক'ড ভৰাই পেলাই আপোনাৰ হেক কৰিব পাৰে। নহ'লে তেওঁলোকে আপোনাক হয়তো কিছুমান ফোন কল ফ্ৰড ফোন কৰি পেলাই আপোনাৰ হেক কৰিব পাৰে। হয়তো তেনেকুৱা বহুতৰ হৈছে যে ক'ব মই আপোনাৰ আমুকটো বেংকৰ পৰা কল কৰিছোঁ আৰু আপোনাৰ এই যোনখন ATM কাৰ্ড হয় এইখন আপোনাৰ অতি শীঘ্ৰে এক্সপায়াৰ হ'ব, ভেলিড পাৰ হৈ যাব। গতিকে আপোনাৰ পৰা মই কেইটামান তথ্য ল'ব বিচাৰিছোঁ আৰু আপোনাৰ এতিয়া মই এই ATM কাৰ্ডখন চালু কৰাই ৰাখিব পাৰিম। এতিয়া আপোনাৰ নামটো সুধিব, তাৰপাছত আপোনাৰ এক্সপায়াৰী ডেট কি হয় সেইটো সুধিব, আপুনি লাষ্ট কেতিয়া কিমান টকা উলিয়াইছিলে, কোন ডেটত ওলাইছিলে, সেইখিনি হয়তো আপোনাক সুধিব পাৰে। আৰু লাহে তেওঁলোকে এটা ডাটা ল'ব আৰু ডাটাখিনি লগালগ কম্পিউটাৰত কোডিং হিচাপে মাৰি গৈ যাব আৰু আপোনাৰ পৰা গোটেই বস্তুখিনি উলিয়াই পেলাই হয়তো আপোনাৰ 1 ঘণ্টাৰ ভিতৰত আপোনাৰ ATM কাৰ্ডখন খালী কৰি দিব পাৰে। গতিকে বন্ধুসকল হেকিং কৰিবলৈ হ'লে আপুনি সহযোগ কৰিব লাগিব। আপুনি যদি সহযোগ নকৰে তেতিয়াহ'লে হেকিং পচিবল কেতিয়াও নহয়। আপুনি সেই কিবা এটা আপুনি তেওঁলোকক ক্লু দিব লাগিব, হেকাৰসকলক আপোনাৰ পৰা কিবা এটা ক্লু দিবই লাগিব নিশ্চয়, তেতিয়াহে আপোনাৰ বস্তু এটা হেক কৰিব পাৰিব। উইদাউট ক্লু হেক কৰিব নোৱাৰে। গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ পদ্ধতি ইউজ কৰে। আপোনাৰ মোবাইল হেক কৰিবলৈ হ'লে হয়তো আপোনাৰ মোবাইলটো 20 ছেকেণ্ডৰ কাৰণেও যদি লয় হেকাৰসকলে, আপোনাৰ মোবাইলটো হেক হ'ব পাৰে। তেওঁলোকে এনেকুৱা এটা ভাইৰাছ সোমাই দিব পাৰে মোবাইলত। ভাইৰাছ মানে এনেকুৱা এটা সৰু এপ এটা সোমাই দিব যিটো থ্ৰুৱেদি তেওঁ কম্পিউটাৰত আপোনাৰ মোবাইলটো ইউজ কৰি থাকিব পাৰিব। আপোনাৰ মোবাইলত থকা গোটেইখিনি ডাটা সেই কম্পিউটাৰটোত গুচি আহিব পাৰিব। আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ ছফ্টৱেৰ আছে, উইণ্ডোজ আছে। মেইন উইণ্ডোজ আপোনালোকে শুনিছে চাগে, বহুতে কালি লিনাক্স বুলি কয়। কালি লিনাক্স কি হয় আপোনাক মই পিছতকৈ ক'ম, বেলেগ এটা ভিডিঅ'ত ক'ম কালি লিনাক্স কি হয়, তাৰ দ্বাৰা হেকিং কিমান পচিবল হয় আপোনাক সেইটোৰ ওপৰত ক'ম। গতিকে বন্ধুসকল সেইটোৱে হেকিং হয়। আপুনি যদি হেকিঙত সহযোগ নকৰে আপোনাক কেতিয়া হেক কৰিব নোৱাৰে। গতিকে সদায় কেয়াৰফুল হৈ থাকক। চাওক ফোনটো আপোনাক কিহৰ পৰা কৰিছে, আপোনাৰ ফোন কৰাৰ লগে লগে আপুনি গম পাব যে তেওঁৰ কি মটিভ লৈ পেলাই আপোনাক ফোন কৰিছে, কিয় ফোন কৰিছে আপুনি নিশ্চয় গম পাব। আৰু সেইখিনি আপুনি ভালদৰে মানি চলক, তেতিয়া আপোনাক আপোনাৰ ATMে হওক, মোবাইলে হওক, জিমেইল, ফেচবুক আপোনাক একো হেক কৰিব নোৱাৰে যদি আপুনি তেওঁলোকৰ এটাও ক্লু নিদিয়ে। গতিকে বন্ধুসকল আশা কৰিলোঁ আপোনালোকে বুজি পালে হেকিং কি হয়, হেকাৰ্ছ কেনেকুৱা ধৰণৰ আছে। গতিকে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। গতিকে আজিলৈ ধন্যবাদ, ইয়াতে সামৰিছোঁ। জয় আই অসম।